হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলহী আহিব, সেইবাবে মাছ মাংস দুয়োটাই অনা হৈছে। সেইটো কাৰণে ভাবিলোঁ বোলো আলহী আহিব যেতিয়া দুইটা বস্তুকে খুৱাই দিওঁ, নহ'লে আকৌ আমিতো নিজে খালে মানে এটা বস্তুৱেদি খাই দিওঁ আৰু আলহী আহিব যিহেতু। সেইটো কাৰণে অলপ দালিও বনাওঁ বুলি ভাবিলোঁ। তাৰপিছত এয়া হৈছে ব্ৰইলাৰ মাংস আৰু মাছ আনিছোঁ। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰোঁ বুলি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা আগত মই ধুনীয়াকৈ হালধি নিমখ সানি লৈছোঁ। তাৰপিছত এয়া তেল দি দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দি মই হালধি নিমখখিনি সানি পিনি মাছখিনি এতিয়া কেৰাহীটোত ফ্ৰাই কৰিম। যিহেতু আমাৰ ঘৰটো হৈছে ভাড়া ঘৰ, মানে যিহেতু আমি ৰিফাইনেৰীৰ ওচৰত থাকোঁ, মানুহজনে যিহেতু ৰিফাইনেৰীতে কাম কৰি আছে, সেইটো কাৰণে ভাড়া ৰুমবিলাকত আগতে মানুহ থাকি যোৱা আৰু অলপ পুৰণা হৈছে, সেইবাবে কালাৰবিলাক মানে বহুত লেতেৰা লেতেৰা দেখি পায়। কালাৰ আকৌ কৰি দিয়া নাই ভাড়া ৰুমৰ মালিকে আমাক। আৰু ৰুমটোৰ মানে কিটচেনটো বৰ এটা সুবিধাজনক নহয়, সেইটো কাৰণে লেতেৰা লেতেৰা আপোনালোকে দেখিব পাৰে। সেইবাবে আপোনালোকক মই আজি এই ভিডিঅ'টোত জনাই দিছোঁ। মোৰ ভিডিঅ'বিলাক সেইটো কাৰণে ভিডিঅ'ত আপোনালোকে কিটচেনটো বহুত লেতেৰা লেতেৰা দেখিব পাৰে। আৰু মই এতিয়া মাছখিনি এনেকৈ অলপ দেৰি ফ্ৰাই হ'বলৈ এৰি দিম। তাৰপিছত কাঢ়ি পিনি একেটা কেৰাহীতে মই এতিয়া পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছত আদা ৰচুন অকণমান দি দিম, যিহেতু ভাল লাগে গোন্ধটো। চব মানুহে মাছত আদা ৰচুন দিলে ভাল নাপায়, কিন্তু কিছুমান মানুহে ভালো পায় বাৰু। তাৰ ভিতৰে মই মই মাছত অকণমান আদা ৰচুন দি দিলে খাই বেছি সোৱাদ পাওঁ। সেইবাবে মই আদা ৰচুন অকণমান দি দিছোঁ ইয়াত আৰু অকণমান এইখিনি সিজিবলৈ ৰাখি দিছোঁ। তাৰপিছত ইয়াত মই বিলাহী কাটি থোৱা দি দিম। পেষ্ট বনোৱা বিলাহী নিদিওঁ, যিহেতু পেষ্ট বনালে একদম বগা নিচিনা হৈ যায় পেষ্টটো, সেইবাবে মানে বিলাহীখিনি এনেকৈ কাটি কাটি দি দিছোঁ। আৰু এনেকৈ দিয়াৰো সোৱাদটো বেলেগকৈ উঠে নহয় জানো, সেইটো কাৰণে মানে কাটি কাটিয়ে দি দিছোঁ বিলাহীখিনি। আৰু অলপ লৰাই দিছোঁ আৰু গলিবলৈ দিম, এইখিনি নিজে নিজে গলিব দিম, তেতিয়া মানে বেছি ভাল লাগিব খাই। তাৰপাছত ইয়াত মই অলপ মছলা দি দিম। মছলা অকণমান দিব লাগে মানে গোন্ধটোৰ কাৰণে। মই প্ৰথমতে ৰেড চিলি দিছোঁ, তাৰপিছত নিমখ অলপ দিছোঁ, তাৰপিছত অলপ মাছত দিয়া মছলাও দিছোঁ। আৰু মছলাটো বৰকৈ য'তে ত'তে দিয়াটো ভাল নহয়, যিহেতু স্বাস্থ্যৰ কাৰণে বৰ এটা ভাল নহয়। বেমাৰ আজাৰ থকা মানুহৰ কাৰণেও বৰ এটা ভাল নহয়। আমাৰ ঘৰৰ চবেই যেতিয়া আমি দুয়োটাই বেমাৰী, সেইটো কাৰণে মছলাটো অলপ কমকেই খাওঁ। আৰু ইয়াতে মাছ দি দিছোঁ মই কেইপিচমান, গোটা মাছ আৰু মাথা কেইপিচমান দি দিছোঁ। যিহেতু মাথাকেইটা আছে আৰু বেলেগকৈতো দিবলৈ জেগা নাই, সেইটো কাৰণে মাথাকেইটাও ইয়াতে দি দিছোঁ। আৰু ইয়াতে মই আজি জলকীয়াও দিম বুলি ভাবিছোঁ, যিহেতু আমাৰ ল'ৰা ছোৱালীকেইটাই নাখায় জলকীয়া, সেইটো কাৰণে আন বস্তুত জলকীয়া দিব নোৱাৰোঁ। সিহঁতি আজি মাছৰ জোলটো নাখায়, সেইটো কাৰণে জলকীয়া দিয়ে বনাম বুলি ভাবিছোঁ। আৰু এতিয়া মই অলপ ঢাকি দিছোঁ। তাৰপিছত এয়া মাছ ৰেডি হৈ গৈছে। জলকীয়া অলপ দি দিছোঁ, কেঁচা জলকীয়া অলপ খুন্দি মেলি। তাৰপিছত অন্য এটা কেৰাহী লৈছোঁ। এই কেৰাহীটোত মই মানে বনাম বুলি ভাবিছোঁ এতিয়া মাংসটো বেছিকৈ আপোনালোকক বনোৱাটো নেদেখাওঁ, যিহেতু মই মানে ভিডিঅ'খিনি কৰিব পাহৰি গ'লোঁ। আৰু আলহী আহিব যিহেতু, আলহীক দেখুৱাবলৈও মই মানে অলপ সংকোচ কৰোঁ, সেইটো কাৰণে মই অলপ লাজ নিচিনা লাগে, সেইটো কাৰণে মই আলহীকো আপোনালোকক নেদেখাওঁ। আৰু মই সেনেকৈ পিঁয়াজখিনি ভাজি মাংসটো দি পিনি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব। মানে যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি আৰু বিশেষ ভিডিঅ' বনোৱা নহ'ল, মানে এই আধাখনীয়া ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেতিয়া কৰি দিব আৰু নে কি কয়। আৰু মই এতিয়া এই কেৰাহীটোতে ধুনীয়াকৈ পিঁয়াজ ৰচুন আদা দি সকলো হালধি নিমখ দি পিনি এইখিনি ভাজি লৈ পিনি ইয়াতে মাংসখিনি আৰু দি দিম। আৰু তাৰপিছত আৰু মোৰ ভিডিঅ' ইমানতে সমাপ্ত হ'ব।
তেন্তে আজিলৈ বাই বাই সকলোকে। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ আপোনালোকক। আমাৰ মাংস ৰেডি হৈ গৈছে আৰু দিয়ক। এয়া আমাৰ মাংস ৰেডি হৈ গৈছে। কেৰাহীত দিছে, কেৰাহীটো কেনেকুৱা লেঠা লেঠা লাগিছে দেখি।